কেইবাটাও ল'ৰা ছোৱালীৰ জ্বৰ আৰু অচিনাকি বেমাৰত পৰিছে। শুনা গাঁৱলৈ কোনোবা অপদেৱতা আহিছে সবদাই। হৰিয়ম 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 কি পৰিছে এই তোমালোকে আমাৰ পুৰণি শ্মশানত থকা গছ জপাতললৈ যাব লাগিব আৰু তাত পূজা অৰ্চনা কৰিব লাগিব। ডক্তৰৰ ওচৰলৈ গ'লে নহ'ব আৰু তাত নি তোমালোকে বেজৰ জৰা ফুকা পানীহে ব্যৱহাৰ কৰিব লাগিব। হে হৰি কি যে হ'ব ধৰিছে এইবিলাক গাঁওখনত, মোৰ কিবা ভয়ে লগা হৈছে। একো নহয় তোমালোকৰ, মই একো হ'ব নিদিওঁ। এতিয়া তোমালোকে ঘৰলৈ যোৱা। হ'ব দিয়ক যাওঁ আমি। বলা বলা। হৰিয়ম 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 এতিয়া ঘূৰিব লাগিব হৰিয়ম। মাজনী আহি পালি আব হেৰা শুনিছা এইফালে আছোন। মাজনী তো আহি পালি? মাজনী তো ভালে ভালে আহি পালি ন? মাজনী এটা ডাঙৰ কথা হৈছে ন গাঁওখনত। কি কথা দেউতা? আজি কেইদিনমানৰ পৰা এটা কথা লক্ষ্য কৰিছানে? সকলোৰে চোন জ্বৰ আৰু কিবা অচিনাকি বেমাৰ হ'ব ধৰিছে। হয় নেকি দেউতা? মাজনী ময়ো শুনিছো কিবা অচিনাকি বেমাৰ হেনো। আজি ভৈৰৱ দাদাই কি কৈছে জানা? গাঁৱলৈ বোলে কিবা অপদেৱতা নে ডাইনচৰ হ'ব পৰিছে। বৰষুণৰ দিনত হোৱা ইনফেকশ্যন বা ডেংগু হ'ব পাৰে। তেজ পৰীক্ষা কৰিলে গম পোৱা যাব। আয়ো তই মনে মনে থাক। ডিম্বেশ্বৰৰ খুড়াৰ কথাটো শুনিলে বেয়া হ'ব। বেজৰ বহুত শক্তি আছে। তোমালোকে এতিয়াও বেজৰ কথা বিশ্বাস কৰা নে? চকুত আগত হ'বলৈ ধৰিছে এজনী। এতিয়া এইবিলাক কথা বাদ দে মাজনী, বল হাত ভৰি কিবা এটা খাই ল'বি। ব'লা মা। হে ভগৱান, মই এতিয়া কি কৰোঁ? মই ভৈৰৱ দাকে ফোন কৰোঁ ৰ'বা। হৰিয়ম হৰিয়ম হৰিয়ম। দাদা, আমাৰ বাবাৰ জ্বৰটো বহুত বাঢ়িছে। আপুনি যিমান পাৰে সিমান সোনকালে আমাৰ ঘৰলৈ আহকচোন। কি হৈছে? কি অসুখ হৈছে? ঠিক আছে মই গৈ আছো। হৰিয়ম হৰিয়ম হৰিয়ম। কোনোবাই ডাইনি জাপি দিছে, ইয়াক জানিব লাগিব। ওম স্বাহা। উফ ওম হৰিয়ম ওম স্বাহা। উফ বলছো বল চাই আহো গৈ। কৰিমা কি হৈছে অ? চোৱাচোন বাবুৰ ইমান জ্বৰ উঠিছে। চাও। বাপৰে ইয়াৰচোন বহুত জ্বৰ উঠিছে। হৰিয়ম হৰিয়ম হৰিয়ম। আঁতৰ হোৱা তাৰ পৰা, হাত গুচোৱা। আপুনি চাই থাকক, খুৰীমা ইয়াক মেডিকেলত নিব লাগে। এইবিলাক তুমি কি ক'ব ধৰিছ? এইবিলাক জৰা ফুকা কৰিলে জ্বৰ ভাল হ'ব নেকি? হৰিয়ম হৰিয়ম। ঐ ছোৱালী, তই এই গাঁৱৰ নিয়ম ভংগ কৰিব নোৱাৰ। মই জৰা ফুকা কৰি আছো, তুমি দেখা পোৱা নাই? আপোনাক আঁতৰ হ'ব কৈছো না মই, আঁতৰ হওক। ৰূপা
অন্ধবিশ্বাস ফাদিল কৰিয়ে এৰিম, চাই থাক তই। এই অন্ধবিশ্বাসবিলাক ফাদিল নকৰিলে বেজ বোলে ৰাই পাই যায়। আজি বলচোন সকলো কথা ফাদিল কৰো। হিচাপৰ বৰাবৰ দে ভাই। বেগটো মাৰি লবা কিন্তু কাকো ক'ব নালাগে দেই। মাৰি ল। আজিৰ দিনতো আমি বহুত ডাঙৰ খেল খেলিলো দেই। এইটো আজিৰ দিনতো ইমান মূৰ্খ মানুহ থাকে না। আৰু এটা কথা হ'ল, আজিৰ দিনতো আমি এই সমাজখনত যদি লুটি থাকিব পাৰো, কিবা লাগে নেকি আৰু? শুনিছ গৌৰৱ, এই যে জগান্নৰ ছোৱালী পল্লৱী, তাইক কিন্তু ঠিক কৰিব লাগিব, নহ'লে সকলোবোৰ শেষ কৰিব, বুজিছা? মনত ৰাখিবি দেই, তাই কিন্তু বহুত অসুবিধা কৰিব, বুজিছা? এইটো ক্লাছ। তাই কি কৰিলে? কি কৰিলে? তাই মোৰ প্ৰতিটো কামত অসুবিধা সৃষ্টি কৰিবলৈ আহি আছে, বুজিছা? এনেকুৱা খেলিম, এনেকুৱা বনাম, মনত ৰাখিবি দেই। কি বাধা দিয়ে পল্লৱী? আৰে তহঁত দুটাক ইয়াত কি লাগে? কি কৰিব আহিছ ইয়াত? কিয় আহিছ? আমি কি কৰিব আহিছো? তহঁতে মানুহৰ পৰা পইচা লুটি আছ হা? আজি তহঁতে সকলো কথা পাতি ল। তই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত আপলোড কৰ। ইতিমধ্যে মই আপলোড কৰিয়ে দিলো। কি তহঁতে কি কৰিছ? ভিডিঅ' আপলোড কৰিছ? আৰে না না, নোৱাৰে তহঁতে ভিডিঅ' আপলোড কৰিবলৈ, আমাৰ এই খেলখন ধ্বংস কৰিবলৈ। আৰে কি চাই আছ? ধৰ না বেটা তই। খুৰীমা, আপুনি নাকান্দিবচোন। ৰূপম, তই জলদি ফোন কৰ 108। পল্লৱী, এইবিলাক বেমাৰত তই মেডিকেলত নি লাভ নাই। তেনেহলে কি এইটো জৰা ফুকা কাম নেকি? আপোনালোকে শুনক, আপোনালোকক মূৰ্খ বনাই এই বেজবোৰে আপোনালোকৰ পৰা পইচা লুটি আছে, সেইটো আপোনালোকে কৰিব নালাগে। পল্লৱী, ইয়াক মেডিকেলত নিয়াৰ ব্যৱস্থা কৰিব লাগে। ঐ, এইবিলাক কি ক'বা আহিছা? মনে মনে থাক। তুমি মনে মনে থাকা। ৰূপম, তই সকলোকে ভিডিঅ'টো দেখাই দে। ৰ এয়া আপোনালোকে চাই লওক, বেজৰ ভাণ্ডামি চাই লওক সকলোৱে। আপোনালোকে দেখিলে নহয়, এইবিলাক কৰি আপোনালোকক মূৰ্খ বনাই আছে। আৰু আপোনালোকে কি কৰি আছে? কিবা জ্বৰ হলে আপোনালোকে বেজৰ তাত নিয়ে নহয়, বেজে আপোনালোকৰ পৰা পইচা লুটি আছে, গম পালে? এতিয়া
ল'ৰাটোক সকলোৰে আগত চেণ্ডেলৰ মালা লগাই ৰাস্তা ৰাস্তাই ঘূৰাব লাগে। এই কি কোৱা আপোনালোক? অ' খুৰীমা খুৰীমা পল্লৱী ৰূপম তোমালোক আহিছা আহা ভিতৰলৈ পল্লৱী তোমাক আমি কেনেকৈ ধন্যবাদ দিওঁ আইও তুমি মোক চকু মেলি দিলি গাঁৱৰ ডেকা ল'ৰাবোৰে এতিয়া অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতাৰ প্ৰস্তাৱ লগাইছে টিভি চেনেলত এতিয়া তোৰে নিউজ বৌ টিভিটো দিয়াচোন এই মুহূৰ্তত এটা লৈ আহিছোঁ ব্ৰেকিং নিউজ। পল্লৱী সাহসিকতাই ফাদিল হ'ল অন্ধবিশ্বাসৰ ভণ্ডামী। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সমাজলৈ এক আশাৰ ৰেঙনি কঢ়িয়াই আনিলে পল্লৱী নামৰ এগৰাকী সাহসী যুৱতীয়ে। দীৰ্ঘদিন ধৰি সাধাৰণ ৰাইজৰ বিপথে পৰিচালিত কৰি অহা এটা ডাঙৰ অন্ধবিশ্বাসৰ ৰহস্য ফাদিল কৰি পল্লৱীয়ে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। অন্ধবিশ্বাসক কেন্দ্ৰ কৰি একাংশ লোকে সৰল মনৰ মানুহক প্ৰতাৰণা কৰি আহিছিল, কিন্তু পল্লৱীয়ে ইয়াক অন্ধভাৱে বিশ্বাস কৰাৰ পৰিৱৰ্তে ইয়াৰ অন্তৰালৰ প্ৰকৃত সত্যটো ফাদিল কৰিবলৈ সক্ষম হয়। এইটো মোৰ কৰ্তব্য দেউতা। খুৰা আজিৰ পৰা এই জৰা ফুকা এই কথাবিলাক বিশ্বাস নকৰিব আৰু নাই এইবোৰ আৰু বিশ্বাস নকৰোঁ মাজনী তই এইফালে আছো অন্ধবিশ্বাসে সমাজক পিছুৱাই নিয়ে যুক্তিবাদী চিন্তাই প্ৰকৃত ঘৰ বিলায় কিন্তু তোহোন দুয়ে সমাজক এইটো দেখুৱাই দিলি